জোচ তহঁতি কবি কেনেকুৱা লাগিলে মোৰ জোচ কেনেকুৱা লাগিলে এৰি ক'ব এতিয়া বা এনেই ৰাইজৰ হেৰিটো মানে অলপ বেলেগকৈ বনাম মানে কি আজি প্ৰস্তুতি বাক লগ কৰিম বুলি ভাবিছোঁ মানে এতিয়া প্ৰস্তুতি বাক সিহঁতৰ চলি আছে এতিয়া বৰ্তমান প্ৰস্তুতি বাক সিহঁতৰ কৰি আছে তো কৰা ভাবিছোঁ মই লগ ধৰিম বুলি ভাবিছোঁ তো ফাইনেলি প্ৰস্তুতি বাক লগ কৰিম বুলি ভাবিছোঁ তো চাওঁ ক্ষেত্ৰটো শেষ হওক তাৰপিছত লগ কৰি আছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো বেছি দেৰি নকৰোঁ তো আৰম্ভ কৰোঁ হাই মাই নেম ইজ ধনী ৱেলকাম বেক টু মাই ইউটিউব চেনেল চবলৈছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ তো যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু মই এতিয়া প্ৰস্তুতি বাক লগ কৰোঁ বুলি ভাবিছোঁ তো থিয়েটাৰটো শেষ হৈ লওক তাৰপিছত প্ৰস্তুতি বাক লগ কৰোঁ আপোনালোকে চাব আৰু ভিডিঅ'টো ভাল কৰে প্ৰস্তুতি বা আজি মোৰ আগত আছে দেখিছে বা আছে বাই আজি মোৰ দুবালা কৰিলে তো কেনেকুৱা লাগিল বা জোচটো মানে জোচটো তহঁতি কবি কেনেকুৱা লাগিলে মোৰ জোচ কেনেকুৱা লাগিলে এৰি ক'ব এতিয়া বা এনেই ৰাইজৰ হেৰিটো বঢ়িয়া বঢ়িয়া ৰাইজৰ ৰিয়েকশ্যন সাংঘাতিক ইমান ভাল 1.5 বছৰৰ পিছত আহিছোঁ আমি ৰাইজৰ একেই উৎসাহ একেই উল্লাস একেই আদৰ সেইখিনি পাই খুব ভাল লাগিছে আৰু খুব সুন্দৰকৈ নাটকখন চাইছে মানুহে সেইটো আমাৰ কাৰণে আৰু কালি জয়মতী আছে আৰু আকৌ মোৰ দিবালাটো আকৌ কৰিব নেকি কালি জয়মতী হ'ব দুটা শ্ব' হ'লে জয়মতী আৰু বা ইমান বছৰ যে বিৰতি আছে বা 2 বছৰ হ'ল নেকি 1.5 বছৰ হ'ল কৰ্মচাৰীবিলাকতো আপোনালোকে গৈছিল বা বহুত নাইকিয়া হৈছিলে আকৌ যেনে দোকান খুলিব লগা হৈ গৈছে আৰু বা এটা কথা এনেকৈ চবৰে হৈছে সমস্যা আৰু বাক মই আৰু এটা কথা আপুনি দাদাগিৰি যিটো দাদাগিৰি মানে জোচ এই জোচটো মানে কেনেকৈ আপুনি এই কৰে সেইটো ভিতৰত আছে আৰু আপোনাৰ মনত আছে মনৰ ভিতৰত আছে কাৰণে ওলাই তো বাৰ লগত মই সেইটো কথা পাতিলোঁ আৰু বাক আপোনালোকে ছাপোৰ্ট কৰিবতো ছাপোৰ্টটো কৰি আছে তো বাক নাটক চাবলৈ আহিব তাই দেই জয়মতী মধুবালা আৰু গৃহবন্দিনী আৰু বাকতো আপোনালোকে হেৰি কৰি আছে শ্বুটিং মানে হেৰিটো ৰিহাৰ্চেলটো হৈ গ'ল এতিয়া আমাৰ এতিয়া শ্ব' চলি আছে মদন কামতে মই ৰিপিনা কৰিছে মন্দা কাটা ঠিক আছে দে মই বাই বাই দিছোঁ হা তো ঠিক আছে বাই যায় বাৰ লগত অলপ কথা পাতিলোঁ বাৰ লগত কথা পাতি খুব ভাল লাগিল তো এবাৰ মই আপোনাৰ আবাহন থিয়েটাৰৰ কেম্পাছটো দেখালোঁ তো এতিয়া ইয়াৰ পৰাই যাওক আৰু কালিলৈ আকৌ লগ পাম নতুন ভিডিঅ'ত তো বাই খুব ধুনীয়াকৈ কৈও দিলে তেওঁলোকে যথেষ্ট বহু বছৰ বিৰতিৰ পিছত আকৌ আবাহন থিয়েটাৰত আহিল মানে 2.5 বছৰ মানে সিটো কৰিবই পৰা নাছিল তো আকৌ আহিল নতুনকৈ আবাহন থিয়েটাৰত আহিল অহাৰ বাবে বহুত ধন্যবাদো আমাৰ বৰকাটো চলি আছে তো কালিলৈ আছে জয়মতী তো চাবলৈ আহি যাব বাৰ লগত অলপ কথা পাতিলোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাইটো কালিলৈ আকৌ মধুবালা বা কালি জয়মতী আছে কালি জয়মতী আকৌ বাই কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব যিসকল নতুন চেনেল ছাবস্ক্ৰাইব কৰিব এতিয়া বলক আৰু এবাৰ মই ষ্টেজৰ পৰা দেখাই দিওঁ আপোনালোকক তো কালিলৈ আকৌ থিয়েটাৰ আছে চাই লওক তো বাই এতিয়া ভাত চাত খাই যাব চাগে এতিয়া ভাত চাত খাব চাগে তো এইপিনে এতিয়া সকলো আছে চাই যাওঁ এবাৰ এইপিনে তো এইপিনে কোনো নাই তো বাই ভাত খাব গ'ল চাগে